নগাঁৱৰ নাৰ্ছিং হোমত উত্তপ্ত পৰিস্থিতি 14 বছৰীয়া এগৰাকী কিশোৰীৰ ৰহস্যজনক মৃত্যু কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ মৰিগাঁও জিলাৰ জালুগুটিৰ এগৰাকী কিশোৰীৰ মৃত্যু হয় নগাঁও আমোলাপট্টিৰ গোহাই নাৰ্ছিং হোমত ৰহস্যজনকভাৱে অন্তঃসত্ত্বা হোৱা কিশোৰীগৰাকীক অবৈধভাৱে গৰ্ভপাত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে নগাঁও শিৱ মন্দিৰৰ প্ৰগতি মেটাৰনিটি ক্লিনিক নামৰ প্ৰতিষ্ঠানখনত ডাক্তৰ গোলাপ চন্দ্ৰ দত্তই কিশোৰীগৰাকীৰ অবৈধ গৰ্ভপাত কৰিছিল ইয়াৰ পিছতে কিশোৰীগৰাকীৰ স্বাস্থ্য অধিক অৱনতি ঘটাত ততাতৈয়াকৈ নাৰ্ছিং হোমত ভৰ্তি কৰে যদিও মৃত্যু হয় কিশোৰীগৰাকীৰ টকা লৈছে ডক্টৰ টকা লৈ কিনে নাৰ্ছিঙত টকা দিছে টকা লৈ কিনে এইখিনি কাম কৰিছে কৰাৰ পিছত ছোৱালীজনী এতিয়া ঢুকাইছে 9টা বজাত আমাক খবৰ দিছে 1টা বজাত আমি 1টা বজাৰ পৰা এতিয়ালৈকে অপেক্ষা কৰি আছোঁ যে ডক্টৰজন আহিব এতিয়া লাষ্টত আমাক প্ৰশাসনে এইটো কথাই কৈছে যে তোমালোকৰ ডেড বডিটো তোমালোকে লৈ যোৱা পোষ্টমৰ্টেম কৰা আৰু তোমালোকৰ কাম আগবঢ়াই থাকা আমাৰ কাম আমি তদন্ত কৰি থাকিম প্ৰশাসনে কেতিয়া তদন্ত কৰিব আৰু আমি সিদ্ধান্ত কেতিয়া আমাক ন্যায় লাগে সেইটোৱে আমাক ন্যায় লাগে যিজন ডক্টৰে এই কামটো কৰিছিলে এই ডক্টৰজন লাগে আৰু এই ডক্টৰজনৰ মোৰ মতেদি তাক ফাঁচিয়ে দিব লাগে আৰু বেলেগ কথা তাক ফাঁচি দিব লাগে আনকি নিজৰ ছোৱালী এজনী তাক 14 বছৰ ছোৱালী এজনী তাক এইটো কাম কৰিব যদি বেয়া পইচা লৈছে অলৰেডি পইচাৰ কাৰণে কৰিছে কামখিনি তাৰ পাৰ্চনেল চেম্বাৰ আছে বোলে চেম্বাৰত 15,000 টকা কেছ লৈছে 15,000 কেছ লৈছে প্ৰথম তাৰ পাৰ্চনেল চেম্বাৰত প্ৰথম কাম কৰিছে কাম কৰাৰ পিছত যদি মেজৰ বেছি যেতিয়া হৈছে তেতিয়া এইখন নাৰ্ছিঙত ভৰ্তি কৰিছে কৰাৰ পিছত যেতিয়া ধপধপাই আছিলে মৰা টাইমত ডক্টৰ বিচাৰি আছিলে ওচৰৰে ভনী এজনী আছিলে ভনীজনীয়ে গোটেই নাৰ্ছিং হুলস্থুল কৰিছে ৰাতি ডক্টৰ বিচাৰি তেতিয়া নাৰ্ছিঙৰ মানুহে এইটো কথাই কৈছে যিজন ডক্টৰে এইটো কেছ কৰিছিলে সেই ডক্টৰজন আহিব লাগিব তেতিয়া ক'লে যে ভণ্টিজনে সেই ডক্টৰজনক ফোন কৰি দিয়ক আপোনালোকে কিন্তু সিহঁতে কোনো ফোনৰ ব্যৱস্থা কৰা নাই কোনো ডক্টৰ মাতা নাই কিন্তু লাষ্টত ছোৱালীজনী মৰি থাকিলে কিন্তু মৰিছে 9টা বজাত খবৰ দিছে 1টা বজাত চিকিৎসকজনৰ নাম কি ডক্টৰজনৰ নাম কি গোলাপ চন্দ্ৰ ডক্টৰ গোলাপ চন্দ্ৰ চেম্বাৰটো ক'ত আছে মই নাজানো বিশেষকৈ আপোনালোকে গম পাইছিলে নে নাই যে কিশোৰ আমি গম পোৱা নাছিলোঁ আৰু কিশোৰগৰাকী যদি গৰ্ভপাত হৈ থকা বুলি আমি অলৰেডি গম পালোহেঁতেন আমি সিহঁতক গতিয়াই নিদিওঁ বা আমি সিহঁতক কৰিব নিদিওঁ আমি নিজে এইখিনি ক্লিয়াৰ কৰি দিলোঁহেঁতেন কিন্তু আমি বিশেষকৈ আমি গম নাপাওঁ ছোৱালীজনী সিহঁতে বাইকৰ ঘৰত ফুৰিবলৈ আহিম বুলি কৈ আহিছে কিন্তু সিহঁতৰ যে এইটো হৈ আছে আমি নাজানো কিন্তু সেই যিজনী বাইকৰ ঘৰত ফুৰিব আহিছিলে এই বাইকজনীয়ে এই চিকিৎসকজনৰ লগত যোগাযোগ কৰি কিনে এইখন নাৰ্ছিঙত এই কামটো কৰাইছে পইচাৰ কাৰণে মোৰ ভাইটিৰ নাম মুজিৰ ৰহমান মোৰ ভাইটি গাৰ্লফ্ৰেণ্ডজনী বয়স 14 বছৰ তাই প্ৰেগনেণ্ট 5 মাহ তাৰপিছত এই কেছটো আমি গম নাপাওঁ কিন্তু তাইও বহুদিন পোৱা নাই পিছত তাই মায়েকক কৈ দিলে মায়েকে কোনো পধ্যে বিয়া নিদিয়ে নিদিয়াৰ পিছত মায়েকে মোক কৈছে যেনেকৈ খালাচ কৰি দিয়ে তাৰ বায়েকেও জানে নলবাৰীত বিয়া হৈছে মোৰ লগত ডেইলি কথা পাতে মায়েকেও কথা পাতি মই খালাচ কৰি যাওঁ মইতো জানো এইবিলাক কথা ৰিস্ক নলয় চব নাৰ্ছিঙত মই সুধিলোঁ কোনো ডক্টৰে নকৰে তাৰপিছত মায়েকে জোৰ জবস্তি কৰি ক'ৰ পৰা 15,000 টকা এটা সুদলৈ আনিছে আমাৰ মায়েতো পইচা পোৱা নাই নাপায় 1 টকা নাপায় মায়ে কৈছে আমি এইবিলাক নকৰোঁ লাগে ছোৱালী বিয়া পাতি দিয়ে নহ'ব বাহিৰে ৰাখি পেলাই ল'ৰা ছোৱালী যি হয় আৰু জন্ম দিব এনেকৈ কৈছে তাৰপিছত মোক সেনেকৈ কৰি মোকতো নাপালে মইতো নগাঁৱতে থাকোঁ মইতো তাত নাযাওঁ গাঁও মই নগাঁৱত মেট্ৰ' হস্পিটেলত নাৰ্ছ কৰোঁ ইয়াত মই এই ছোৱালীজনীৰ কাৰণেহে আহিব লগা হৈছে তাৰপিছত কালি ক'ত কৰিলে আপোনালোকে কালি অপাৰেশ্যনটো কৰা নাই পৰহি কৰিছিলে গোলাপ চন্দ্ৰ দত্ত এই ছাৰজনে মই কৈছিলোঁ নাৰ্ছিঙত ভৰ্তি পাব কিন্তু ছাৰজনে কৈছে নাই হ'ব এইটো সৰু কাম আমি ইয়াতে কৰোঁ চেম্বাৰতে কৰোঁ তাৰপিছত যেতিয়া চিৰিয়াছ হ'ল মোৰতো ভয় লাগি গ'ল তাৰপিছত ছাৰৰ ওচৰত মই ধুমধাম লৈ গৈছোঁ লৈ যোৱাৰ লগতে ছাৰে গাড়ীত নিজে ভৰাই লৈ নাৰ্ছিঙত ভৰ্তি কৰাইছে ভৰ্তি কৰাৰ পিছত তেতিয়া চেম্বাৰটো ক'ত আছে চেম্বাৰটো পানীগাঁও চাৰিআলি সেইফালে ঘৰতে আছে তাৰপিছত ইয়াত যেতিয়া চিৰিয়াছ হৈছে BP নাই অক্সিজেন নাই ব্লাড নাই মই কিন্তু বহুত দৌৰি দিছোঁ ব্লাডৰ কাৰণে 3টামান ব্লাড মই যোগাৰ কৰি দিওঁ অলৰেডি এইফালে ট্ৰিটমেণ্ট চলি আছে ছাৰেতো বাৰে চাই আছে গম পাইছে ব্লাড নাই ব্লাডটো বা আমি কালেক্ট কৰিছোঁ BP নাই অক্সিজেন নাই ICU দিব পাৰে বা কিবা এটা ভাল ট্ৰিটমেণ্ট কৰক কিন্তু ছাৰে সেইখিনি কৰা নাই গুৰুত্বই নিদিলে ছোৱালীজনী কাৰ গাফিলতি বুলি ভাবে আপুনি এইটো এতিয়া ডক্টৰৰ গাফিলতি মাকহঁতে জোৰ কৰিছে মোক আৰু অলপ মোৰো ভুল নালাগে বৈধভাৱে গৰ্ভপাত কৰোৱা হৈছে গতিকে এইটো চিকিৎসকজনে কি কয় এতিয়া কি কয়
আপোনালোকে আৰক্ষীক খবৰ দিছিল নে নাই? এতিয়া আমি আপুনিওতো এই অবৈধ তাৰপিছত কাৰ্যৰ মই লগত ফোন জড়িত মাৰিলোঁ হৈ পৰিছে। কথাটো এইপিনে চাওকচোন। ছোৱালীজনী ডক্টৰৰ ওচৰলৈ আপুনি লৈ আহিছে অঁ মই লৈ আহিছোঁ আৰু কিহৰ কাৰণে আনিছিলে ডক্টৰৰ ওচৰলৈ চিৰিয়াছ হৈ গৈছে তাই মানে অপাৰেশ্যন কৰাৰ পিছত চিৰিয়াছ হৈ গৈছে যেতিয়া আমি ঘৰ খাই গৈছোঁ বোলো যিজন ডক্টৰে অপাৰেশ্যন কৰিছে লৈ যাব লাগিব তাত তাৰপিছত ধুমধাম লৈ আহিলোঁ সিহঁতৰ মোমাকৰ ছোৱালী এজনীও আছে ছাৰে ইমান ভালকৈ হেৰি নকৰিলে ছোৱালীজনীৰ ঘৰ ক'ত আছে ছোৱালীজনী ঘৰ আমাৰ গাঁৱতে কোন জেগাত সৰু চোকা আপুনি আৰক্ষীক জনাইছিল নেকি এই বিষয়ে? মই ডক্টৰক ফোন মাৰিছোঁ যেতিয়া মই ব্লাড লৈ আহি আছোঁ তেতিয়া মই কথাটো শুনিছোঁ সিহঁতৰ ছোৱালীজনীয়ে মোক ফোন মাৰি কৈছে তাৰপিছত কৈছে মাইনাকেইটা জল্দি আহা তাৰপিছত মই স্পীডে আহিছোঁ আহি লৈ এতিয়া ডক্টৰক ফোন মাৰিছোঁ ডক্টৰে ফোন ৰিচিভ নকৰে চুইচ অফ কৰি দিছে নগৰ পৰা আহিয়া আহমেদৰ ৰিপৰ্ট গ্লোবেল NE 24/7